তেনেকে মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। আমি সদায় কথাবোৰ কওঁ নাটকৰ যোগেদি, সংলাপৰ যোগেদি, কাৰণ আমি মঞ্চত যেতিয়া নাটক কৰি থাকোঁ, চিনেমাত যেতিয়া অভিনয় কৰি থাকোঁ, আমাৰ ক'বলগীয়া বহুত কথা থাকে। সেই ক'বলগীয়া কথাখিনি এটা সুন্দৰ মাধ্যম পাওঁ, নাটক, চিনেমা, এমেচাৰ নাটক বা ভ্ৰাম্যমাণৰ মঞ্চখন। সেই মঞ্চখনৰ যোগেদি আমি বহুত কথা আপোনালোকলৈ থৈ চেষ্টা কৰোঁ। কেতিয়াবা কিছু অংশক বস্তুৱে আপোনালোকৰ ওচৰ পায়গৈ, কেতিয়াবা কিছু বস্তু হেৰাই যায়। এইবাৰ মই এখন নাটক কৰিছিলোঁ, অৰ্ধাংগিনী। চাইছেনে বাৰু কোনোবাই অৰ্ধাংগিনী? এইফালে কৈছে অৰ্ধাংগিনীয়ে চাইছোঁ বুলি কৈছে। এটা অৰ্ধাংগিনী লৈ কোন কোন আহিছে বাৰু হাত দাঙকচোন। অৰ্ধাংগিনী লৈ কোনো অহা নাই? এইফালে এজনেহে মাত্ৰ হাত দাঙিছে, বাকী সকলোৱে অকলে অকলে আহিছে। অৰ্ধাংগিনী ঘৰত থৈ অকলে অকলে বিহু মঞ্চ চাবলৈ আহিছে। অৰ্ধাংগিনী এখন নাটক আছিলে, তাত এটা খুব সুন্দৰ কবিতা আছিলে। কবিতাটো হৈছে এবাৰ হাঁহি দিয়া না প্লিজ। এই যে ক'লো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়খিনিত আমাৰ প্ৰতিজন অসমীয়াৰ বুকুত যে নতুন জোৱাৰ উঠে, এটা আনন্দৰ যে জোৱাৰ উঠে, প্ৰতিজন মানুহৰ মুখত চাবচোন এটা সুন্দৰ সুন্দৰ মিঠা হাঁহি থাকে ৰঙালী বিহুৰ সময়ত। যেনেকৈ কাতি বিহুৰ সময়ত আমাৰ মনটো অকণমান ভাৰাক্ৰান্ত হৈ থাকে, ভোগালী বিহুৰ সময়তো আমি উৎসৱ পালন কৰোঁ, কিন্তু ৰঙালী বিহুটো আমাৰ কাৰণে আটাইতকৈ ৰঙৰ উৎসৱ বুলি কোৱা যায়। আৰু সেই ৰঙালী বিহুৰ সময়তে যেতিয়া সকলোৰে মুখত সেই হাঁহি থাকে, গতিকে হাঁহিৰেই এটা কবিতা মই আৰম্ভণি কৰিব বিচাৰিছোঁ। আৰু অৰ্ধাংগিনী নাটকখনৰ দুটা সংলাপেৰে আজি চমু অনুষ্ঠান সামৰিম। এবাৰ হাঁহি দিয়া না তুমি প্লিজ, বহুতৰে ডালিম গুটিয়াবোৰে কিজানি অকণমান অকণমান পোহৰৰ মুখ দেখে তোমাৰ হাঁহিটি দেখিলে। তুমি চাগে হেৰুৱাইছা বহুত, তুমি চাগে হেৰুৱাইছা বহুত, তথাপিও তুমি হাঁহিব পাৰা, এই ভাবিয়েই যে তোমাৰ হেৰুৱাখিনিয়ে হয়তো পূৰণ কৰিছে কাৰোবাৰ পৰম প্ৰাপ্তিৰ আশা। তোমাৰ চকুত হয়তো তৰা হৈ জিলিকিছে অশ্ৰুকণা, অথবা গালি দি গৈছে শোকৰ নিজৰা, তথাপি তুমি হাঁহিব পাৰা, এই ভাবিয়েই যে তোমাৰ চকুলে হয়তো ঈৰ্ষাত কাতৰ কাৰোবাক দিছে ক্ষণিক আনন্দৰ সোৱাদ। যুঁজি যুঁজি ভাগৰি যাব পাৰা তুমি, কাৰণ জীৱনৰ প্ৰতিটো বাটেই যে বৰ খলা বমা, পৰিলে উঠিব নোৱাৰি, উঠিলে আগুৱাব নোৱাৰি, তথাপি তুমি হাঁহিব পাৰা, এই ভাবিয়েই যে জীৱনো এটি বিনামূলীয়া স্কুল ঘৰ। জীৱন, আমাৰ জীৱনবোৰ এটি বিনামূলীয়া স্কুল ঘৰ। যুঁজি যুঁজি হাঁহি যা, হাঁহি হাঁহি। ইমান উদাত্ত কণ্ঠ শুনি মাইক্ৰফোন বন্ধ হৈ গৈছেগে। হাঁহি হাঁহি যুঁজি যা, যুঁজি যুঁজি হাঁহি যা। মুঠতে তাতো চলে হাঁহিৰেই ক্লাছ। কোন ফেল কোন পাছ। হাঁহি হাঁহি আত্মহাৰা নহবা তুমি, হাঁহি হাঁহি আত্মহাৰা নহবা তুমি, পিছে হাৰি হাৰিও হাঁহিব পাৰিবা তুমি, এই ভাবিয়েই যে তোমাৰ পৰাজয়েতো হয়তো কাৰোবাৰ ওঠত আঁকিছে বিজয়ৰ অহংকাৰ, আৰু তোমাৰ বুকুত মহানতাৰ অলংকাৰ। এবাৰ হাঁহি দিয়া না তুমি প্লিজ। এইবোলে সন্মুখত আজি মোৰ দুজনীকে মাহী এজনী মামীক লৈ আহিছোঁ, সন্মুখত বহি আছে, খুব হাঁহিছে তাহাঁতি কবিতাটো শুনি। এবাৰ হাঁহি দিয়া না তুমি প্লিজ। তুমি হহা দেখি যদি কোনোবাই কয় তুমি উন্মাদ, কেতিয়াবা অট্টহাস্য কৰিলে যে আমাক উন্মাদ বুলি কয়, পাগলৰ দৰে কিয় হাঁহিছ। তুমি হহা দেখি যদি কোনোবাই কয় তুমি উন্মাদ, বুজাই দিবা তুমি হাঁহি হাঁহি, হাঁহিব নাজানিলে জীৱনেও কৰিব পাৰে বিসম্বাদ। হহাৰ যদি নাই কোনো কাৰণ, তথাপিও হাঁহিব পাৰা তুমি, এই ভাবিয়েই যে উশাহ নিশাহ লৈ থকা যন্ত্ৰবোৰত, এই যে ডুবডুবাই থাকে, উশাহ নিশাহ লৈ থকা যন্ত্ৰবোৰত আজি জমা হৈছে বহু কাৰ্বন। এয়া চোৱা, মই হাঁহিছোঁ, এবাৰ তুমিও হাঁহি দিয়া না প্লিজ। আটাই হাঁহি থাকক, কাৰণ হাঁহি হৈছে আমাৰ কাৰণে ডাঙৰ শক্তি। জীৱনৰ প্ৰথম মুহূৰ্তটো যদি আমি হাঁহিৰে পাৰ কৰোঁ, বিচনালৈ গৈ শোৱাৰ সময় কিন্তু আমাৰ মুখখন হাঁহিৰে শেষ হ'ব। গতিকে এই হাঁহিৰে জীৱনবোৰ ভৰপূৰ হৈ পৰক। আৰু এটা সংলাপ ক'ম নেকি বাৰু? এইফালৰ পৰা বুলি আহিছে দেখোন। আৰু আকৌ ভাবিছিলোঁ যে এপাক আজি বিহুকে নাচি যাওঁ নেকি। জোৰ নাই দেখোন পাই, চেলফিতে জোৰ বেছি। চেলফিটো দিলি বাপৈ উঠা নামা কৰি মোৰ ভৰি বিষাই দিলেগে। চেলফিত জোৰ বেছি। বিহু নাচিব লাগিব কিন্তু মোৰ লগত।
আৰু মই আমাক যিগৰাকী সৰুতে নাচ শিকাইছিলে সেইগৰাকীকো লৈ আহিছোঁ আজি। সেই মোৰ সৰু মাহী সন্মুখত বহি আছে, বুমাহী। তাইকো মঞ্চলৈ মাতিম মই, তাইও নাচিব লাগিব মোৰ লগত আজি। এইফালে ডাঙৰ মাহী আছে, তাই কৈছে মোক নামাতিবি দেই, বাপৰে মোৰ বিৰাট ভয় লাগে। মামীয়ে কৈছে আয়ো মোৰ কঁকালৰ বিষয়, নামাতিবি মঞ্চলৈ মোক, মই নাচিব নোৱাৰোঁ। মহায়েতো মনে মনে পিছফালে থিয় হৈ থাকিব বিচাৰিছিলে। পাকে প্ৰজ্ঞাকাকীজনী আগলৈ আহিলে আৰু আহি মঞ্চত উঠিবলগীয়া হ'ল। ৰিপুণ বৰপূজাৰী মোৰ মহা। সৰুতে মই তেওঁৰ লিখনিত বহুত নাটক কৰিছোঁ। খুব ভাল এজন নাট্যকাৰ, শিৱসাগৰ জিলাৰ এজন গুণী জ্ঞানী ব্যক্তি, তাৰে সন্মানীয় ব্যক্তি। তেওঁৰে অৰ্ধাংগিনী হৈছে মোৰ মাহী, পিকু মাহী। ভাল নামো নকওঁ আৰু ঘৰৰ নামৰে মাতো নাটকাবি। আচ্ছা, অৰ্ধাংগিনী নাটকখনৰ আৰু এটা বৰ ভাল লগা মোৰ সংলাপ, যিহেতু নিজে এগৰাকী মাতৃ। ইয়াতো আই মাতৃসকলতো বহুত আছে নহয়, মাতৃসকল বহুত আছে, সন্তানো বহুত আছে, ল'ৰা ছোৱালীও বহুত আছে, যুৱ প্ৰজন্মৰ ডেকা ডেকা ল'ৰা ছোৱালীবোৰো বহুত আছে। বহুতৰে কাৰণে কিন্তু এটা শিক্ষণীয় কিছু কিছু সংলাপ, কিছু কথা। অৰ্ধাংগিনী নাটকখনত শেষত এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ ওপৰত এটা কোৰ্ট কেছ কৰে। কিয় কৰে? সন্তানৰ ওপৰত মাকেনো কেছ কৰেনে? কেতিয়াবা শুনিছেনে বাৰু সেই কথাটো? সন্তানে কেছ কৰা শুনিছোঁ আমি নহয়, ধন সম্পত্তি বিচাৰি, পৈতৃক সম্পত্তি বিচাৰি কেছ কৰে, উত্তৰাধিকাৰী বিচাৰি কেছ কৰে। কিন্তু মাকেনো কেছ কৰা দেখিছেনে কেতিয়াবা? অৰ্ধাংগিনীখনত কৰিছিলে। তেতিয়া পুতেকে কয় যে এইবোৰ তুমি কি কৰিছা, তুমি মোৰ বিৰুদ্ধে কেছ খেলিবা? তেতিয়া মাকে কয় তাতে মোৰ বিৰুদ্ধে তুমি ক্ষতিপূৰণ বিচাৰিবা? তেতিয়া মাকে কয় মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা। এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ, হাস্পাতালৰ খৰচ, বেবী ফুড, খেলা বস্তু, বেমাৰৰ ঔষধ, দিনে ৩-৪ সাঁজকৈ খোৱা ভাত, স্কুল ফিজ, টিউচন ফিজ, কিতাপ বহি কলমৰ খৰচ, এইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা। মাক দেউতাকবোৰৰ মৰম, চেনেহ, আদৰ, যত্ন, এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই। সেয়েহে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ। এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিহৰ? যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ, আধুনিক প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা, চেনেহ, মৰম, বিশ্বাস, এইবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে। সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে, তেনেকে মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। দাবী কৰাটো উচিত। এনেকুৱা যাতে কাৰো জীৱনত নহওক দেই। কোনো পিতৃ মাতৃয়ে যাতে সন্তানৰ পৰা তেওঁলোকৰ মৰম চেনেহৰ অধিকাৰ দাবী কৰিবলগীয়া নহয়। কাৰণ পিতৃ মাতৃ আমাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ, আমাৰ পৰম গুৰু পিতৃ মাতৃ। প্ৰতিগৰাকী সন্তানলৈ মোৰ এটাই অনুৰোধ যে পিতৃ মাতৃক যিয়ে ভক্তি কৰে, পিতৃ মাতৃক যিয়ে ভাল পায়, তেওঁক ঈশ্বৰে ভাল পায়। তেওঁক সদায় ঈশ্বৰে সহায় কৰে আগুৱাই যাবৰ কাৰণে, তেওঁক সদায় ঈশ্বৰে সহায় কৰে তেওঁৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে। কাৰণ পিতৃ মাতৃ এনেকুৱা দুজন ব্যক্তি যিয়ে অহৰহ প্ৰতিনিয়ত, প্ৰতিক্ষণত, প্ৰতি মুহূৰ্তত নিজৰ সন্তানৰ কাৰণে সদায় শুভ চিন্তাই কৰে, সদায় আশীৰ্বাদেৰে ভৰাই ৰাখে। গতিকে আটাইলৈকে অনুৰোধ, আমাৰ মনৰ ভিতৰত যেনেকৈ ক'লোঁ যে ৰঙাৰীৰ সময়ত আমি নতুন প্ৰতিশ্ৰুতি লোৱাৰ সময়, এনেকুৱা এটাও প্ৰতিশ্ৰুতি আমি লওঁচোন আহক যে আজিৰ সময়ৰ পৰা, এতিয়াৰ পৰা অন্ততঃ আমি আমাৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি সেই আদৰ, চেনেহ, মৰম চেনেহবোৰ থাকেই, কেতিয়াবা আমি প্ৰকাশ ভংগীবোৰ পাহৰি যাওঁ, প্ৰকাশ কৰিবলৈ পাহৰি যাওঁ। সেই প্ৰকাশ ভংগীবোৰৰ লগতে তেওঁলোকক ভালেৰে ৰাখোঁ আহক।